বকলি বকলি আপুনি কি মানুহ বাৰু কওকচোন বেংকত বা আপুনি চাইনটো বকলি বৰা ঠাইত বকনি বৰা কৈ থৈ আহিব লাগে নে বাৰু মেনেজাৰ মোক কৈ পঠাইছে মই লাজ নাপাওঁ জানো মানুহৰ আগত কোনে কৈছে এইবোৰ কথা কোনে কৈছে হয় মই বকুলি পৰাই লিখি থৈ আহিছো মই মেনেজাৰৰ ওপৰত কেছ দিম এনেকে মানুহৰ কথা কোৱা মই 10টো মান হাই সেকেন্ডাৰী পাছ কৰিছো অসমীয়া বিভাগৰ লেটাৰ লৈ আপুনি পাছ কৰা সাৰ্টিফিকেট কিখন দেখকচোন মোক তেতিয়া হলে সাৰ্টিফিকেট হেবোৰ ডিভানত সোমাই থোৱা আছে হেৰো তলত আছে উলিয়াব নোৱাৰি নহয় বুইছে একদম তলত সোমাই আছে কেতিয়াবা উলিয়ালে মই আপোনাক দেখাম বাৰু বুইছেনে একদমই উলিয়াব নোৱাৰি একদম মানে তলত সেপত কোড সোমাই আছে মই নিজেও গম নাপাওঁ সাৰ্টিফিকেটৰ লগতো কিনো কথা আছে যোনটো মই কৈছো সেইটো হয়ে আৰু ন মা কিনো কথাবোৰ কৈ আছা ভুল ভুল হৈছে নেকি তোমাৰ মোৰ গণ্ডগোল কেলে তুমি বোলে দ্বিতীয় শ্ৰেণীলৈকে পঢ়া কোনে কৈছে এইবোৰ কথা সি মোক ককাই কৈছিলে মা ককাহঁতৰ ঘৰলৈ যাওঁতে আইতাইও কৈছিলে প্ৰথম শ্ৰেণীৰ পৰা বোলে দ্বিতীয় শ্ৰেণীলৈ বোলে গৈ কৰা নাছিলে বোলে তাৰপিছত বোলে তেল পিঠা ধূপ পিঠা খুৱাই বোলে মাষ্টৰনীক মাক বোলে দ্বিতীয় শ্ৰেণীলৈ দিছে বোলে হয় নেকি বকা খুৰ হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়া মানুহ গৈ তাত দ্বিতীয় শ্ৰেণীলৈ পঢ়াহে ওলালে জহনীটোতো কোনে খুৱাই হয় মই নে এইজনীয়ে খুৱাই হে ভাত নিদিওঁ মই ঘৰত কেলে মামা ককাই কৈছে নহয় আগতে বোলে ক্লাছ নকৰি বোলে মায়ে বোলে বঙালে বোলে আমলখি জলফাই বিচাৰি চুপ থাকিবি নে আৰু আপুনি যে সভা কথা যে তেনেকে যে কৈছে কিয় কাৰণে কৈছে আপুনিনো কিমান পঢ়া মই BA পাছ পঢ়িছে BA উল্টাকে ABCD এনেকে হয় BA নহয় আপুনিও যে মানুহ মই ABCD BA কথা কোৱা নাই মই বেচেলাৰ্ছ অফ আৰ্টছৰ কথা কৈছো